কোচৰজা বীৰনাৰায়ণে প্ৰতিষ্ঠা কৰিছিলে এই থানখন 1665 খ্ৰীষ্টাব্দত। এইবুলি 333 বছৰীয়া এই থানখনত উদযাপিত হৈছে দুৰ্গা পূজা। আমি পোনে পোনে গৈছোঁ পূজা সমিতিৰ সভাপতি দীপক বৰ্মনৰ কাষলৈ। কি ক'ব এই থানখনৰ বিশেষত্ব কি? ঈশ্বৰৰ এখন ৰজাদিনীয়া পূজা আৰু আজি 333 বছৰ ধৰি ইয়াত ৰজা বীৰনাৰায়ণ দিনৰ পৰা ইয়াত পূজা অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ বিশেষত্ব হ'ল যে আমাৰ এই পূজাত কোনো মূৰ্তি নাই, ইয়াত এখন আসনতে আমি পূজা কৰোঁ আৰু ইয়াত এই ৰাইজৰ যথেষ্ট ভিৰ দেখা যায়। আৰু এইখন এখন ৰজাদিনীয়া ঐতিহাসিক পূজা আৰু যোৱাকালি আমাৰ সপ্তমী ষষ্ঠী পূজা আৰম্ভ হৈছে। আজি সপ্তমী পূজা, অহাকালি অষ্টমী পূজা আৰু পৰহি আমাৰ নৱমী পূজাৰে আমি আমাৰ পূজা আমি সমাপ্ত কৰিম। আমাৰ ইয়াত যিহেতু কোনো মৃন্ময় মূৰ্তি নাই, কোনো দেৱী প্ৰতিমা নাই, গতিকে আমি ইয়াত কোনো দশমী পূজা অনুষ্ঠিত কৰা নহয়। এইখিনি আমাৰ হয়, ৰজা বীৰনাৰায়ণে প্ৰতিষ্ঠা কৰা এই থানখনৰ বিশেষত্ব হৈছে ৰজা বীৰনাৰায়ণৰ দিনৰ পৰা এই থানখনত মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে এখন থাপনাত পূজা অৰ্চনা কৰি অহা হৈছে। আৰু এই থানখনৰ আন এক বিশেষত্ব আছিলে ৰাজ্য চৰকাৰে 1949 চনৰ পৰা বছৰি 732 টকাকৈ এই থানখনলৈ চৰকাৰী অনুদান আগবঢ়াই আহিছিলে, কিন্তু এই অনুদান সম্প্ৰতি বন্ধ হৈছে। আমি আন এগৰাকী কৰ্মকৰ্তাৰ কাষলৈ গৈছোঁ। আপুনি কি ক'ব? এই যিটো অনুদান বিগত 2007 বছৰৰ পৰা বন্ধ হৈছে, শাৰদীয় নমস্কাৰ, শাৰদীয় শুভেচ্ছা সকলোকে জনাইছোঁ। গতিকে এইখন থান আচলতে ঐতিহাসিক থান, 333 বছৰ হৈছে আৰু 1957 চনৰ পৰা যিটো আমাৰ চৰকাৰী অনুদান পাই আহিছিলে এটা ৰাজ সাহায্য হিচাপত, গতিকে সেইটো আজি 8 বছৰ ধৰি বন্ধ হৈ গৈছে, 8 বছৰ ধৰি। আৰু এইকাৰণে আমি এইটো বিচাৰিছোঁ, আচলতে এইটো বন্ধ হৈছে এইকাৰণেই আমাৰ বেলেগ বেলেগ সময়ত ডিষ্ট্ৰিক্টবিলাক পৰিৱৰ্তন হ'ল, বঙাইগাঁও হ'ল, তাৰপাছত আমাৰ চিৰাং হ'ল, আৰু সেইকাৰণে ডিষ্ট্ৰিক্ট হেৰিটোৰ কাৰণে আচলতে এইটো খেলি মেলি হৈ বন্ধ হৈ আছে। গতিকে আমি চৰকাৰক আবেদন জনাইছোঁ বহুতবাৰ, কিন্তু এতিয়ালৈকে সেইটো পোৱা নাই। আৰু এইখন আচলতে এনেকুৱা ধৰণৰ স্থান য'ত তাৰমানে কোনো ধৰণৰ জাক জমকতা নাই, মানুহে ইয়াত ভিৰ কৰে কেৱল ভক্তিৰ বাবে, ইয়াত কোনো ধৰণৰ জাক জমকতা নাথাকে। গতিকে এইটোৱে আমাৰ আচলতে বিশেষ বৈশিষ্ট্য, অতীতৰ পৰাই তেনেধৰণে চলি আহিছে। এতিয়া আমি লাহে লাহে কিছু যুৱচাম ইয়াত জড়িত হৈ লাহে লাহে ইয়াৰ উন্নতি পথত লৈ যোৱা হৈছে। কিছু পৰিমাণে আমি মন্দিৰ নতুনকৈ সজোৱা হৈছে, কিন্তু আমাৰ পৰম্পৰাটো কেতিয়াও আমি বিসৰ্জন দিয়া নাই আৰু নিদিওঁ।